চকু মুজি দি মুজি আছানে নাই আমাৰ দিছানে हंसी कासियां ही सुसुआना न साले तू वेलकम बैक टू माय यूट्यूब चैनल अंकिता's लाइफस्टाइल আজি ভাবিছোঁ ডেইলি ব্লগ এটা দিওঁ বহুত দিন ডেইলি ব্লগ দিয়া হোৱা নাই চ' আজি ভাবিছোঁ ডেইলি ব্লগ এটাকে দিওঁ ব্লগটোত আজি বেছিকৈ মাইনাক দেখুওৱা হ'ব কাৰণ বহুতে কৈ আছে যে মাইনাক বহুত দিন ভিডিঅ'ত দেখুওৱা নাই চ' আজি ভাবিছোঁ তাই কি কৰে কি নকৰে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ তেন্তে বলক ব্লগটো আৰম্ভ কৰোঁ আৰু এতিয়া বাজিছে 8:30 তোক মই ফাৰ্ষ্টতে তাইক জলপানখিনি খোৱালোঁ নাস্তা খুৱাইছোঁ মই প্ৰথমতে তাৰপিছতে মই এতিয়া তাইৰ কাৰণে ভাত বহাই দিম ভাতৰ লগত কি দিওঁ কিনি দিওঁ মানে কেনেকৈ ভাত বনাওঁ তো দেখাম আপোনালোকে চাই থাকক আৰু এইফালে মই কুকাৰত দি দিছোঁ কেইটামান জহা চাউল আৰু মুগৰ দাইল তাইক মই এনেকৈ খুৱাওঁ আৰু মই ইয়াতে দুটামান মানিমুনিৰ পাত লৈছোঁ আৰু যিহেতু শিশুক খোৱাটো বহুত বেছি ভাল হয় চ' মানিমুনি পাত পিচি খুৱাবৰ কাৰণে চেষ্টা কৰিম মই তাইক আৰু আনফালে কুকাৰৰ চিটি বাজি গ'ল চ' ভাতো হৈ গ'ল ইয়াতে মই 6-7টা কুকাৰৰ চিটি যাব দিছোঁ আৰু ফাইনেলি এয়া হৈ গ'ল তাইৰ ভাত আৰু প্লেটত লোৱাখিনি যিখিনি মই মানিমুনি আছিল সেইখিনি ৰস উলিয়াই মই এনেকৈ লৈছোঁ খুৱাব চেষ্টা কৰিম যদি খায় তেতিয়াহ'লে দেখাম এইফালে মই লৈছোঁ চাহকাপ লাল চাহ খাইছোঁ মই আৰু ইফালে অলপ লৈছোঁ জ্বলা চানাচুৰ আৰু ইফালে কাটা নিমকি চ' চাহটো খাই লওঁ তাৰপিছত মাইনাৰ ভাতটো খুৱাই আছোঁ কুকেইটা যেতিয়া মানে চপাব নোৱাৰে তেতিয়া মোৰ ফইতে আঙুলিৰে এনেকৈ চকুকেইটা চপাই লয় তাই নধুনু ভয় লাগছে নেকি নালগে দে চকু মেলি দি মোক গোসানীটো মোক চকু মেলি দি চকুকেইটা মেলি দে দি নাগে দে আৰু হ'ব দে দুখ পাবি চকুত ধুনু মই হিংগে মাতো মই নুনু বুলি মাতো হয় দিয়া আৰু দেউতা কি বুলি মাতে দেউতাই বাপ্পা নুনু মই তোমাক ধুনু বুলি মাতো হয়নে নুনু বুলি মাতো হয়নে আকৌ দেউতাই তুমি পেটটো কিয় ওলাই আছা পেটটো কি এইটো কি এইটো পেট মই খাই দিম নেকি পেটটো মই খাই দিম নে পেটটো কত মোৰ হাতত কত দিছিল ধন কত দিছিল মোৰ হাতত ঐ কামাৰে ঐ দুখ পাইছোঁ মায়ে কি কামাৰে দেখোন মাৰ দাঁত বহি গৈছে কিজানি ইমান জোৰত কামাইছে দাঁত বহি গৈছে মা কামাইছা বেয়া নেকি তুমি চিন বহি গৈছে কিজানি তুমি বদমাছ নেকি কামোৰা যে কোনে কামুৰিছে ইয়াতে শুন কি কামাৰে দিছে কোনখিনি কামাইছে এইখিনি দাঁত বহি গৈছে এয়া দাঁত বহি গৈছে সেইটো হৈছে আমাৰ দাঁত বহি দিয়া চলিটো নাকামিবি দেই মাৰিম কিন্তু মই ধুন বদমাছ হৈছা নেকি কিমান মাৰিম নেকি মই মাৰিম ক'ত মাৰিম ক'ত সেয়াতে মাৰিম এতে কি আনিম চেকা আনিম নে কি আনিম লৰু আনিম নে লৰু দি কোবাম হ'ব দে কোনখিনিত মাৰিম ক'ত ইয়াতে মাৰিব লাগিব হয়নে হ'ব দে মাৰিম কালি দিনত মাৰিম হা হ'বনে নহয় চুপ তুমি দিছোঁ মোক চুপ মোক বুঢ়া বুলি গালি পাৰিছা মই বুঢ়া নহয় বুঢ়ীহে বুঢ়ী বাপা ঐ ইমান দম নেকি ইমান দম চবে গম পাব দে কিমান বদমাছ হৈছা তুমি ইমান বজ্জা দিছা বুলি চবে গম পাব দে তোমাক কি দম দেখোন ইমান দম নেকি তোমাৰ ইমান দম নেকি এতিয়া ৰাতি কেইটা বাজি গম পাইছা নে তুমি ধুনুৰ নতুনকৈ আনিলে আজি চ' তাই এতিয়া পিন্ধিবৰ কাৰণে পূৰা ইচ্ছা কৰি আছে অলপ টাইম পিন্ধি কিনে ফুৰিলে ঘূৰিলে এতিয়া আকৌ পিন্ধা হৈছে চ' ভাবিছোঁ পিন্ধাই দিওঁ তাৰপিছত কি হয় দেখা যাব ৰ'বা দেই মই পিন্ধাই দি আছোঁ তোমাক কি ধুনু লাগছি
চাহ আকবৰ চাহ চকলেট কোনে আনে ধুত হেল্ল' গাইজ এতিয়া ৰাতি বাজিছে 10:30 চ' শুবৰ কাৰণে এইফালে মানে ৰেডি কৰিছোঁ চব কাপোৰ চাপোৰো জাপি লৈছোঁ বাট এইফালে আমাৰ চাব পাৰে টিকলি কি কৰি আছে সেইজনী এয়া বেলুন খেলি আছে ৰাতি 10:30 আপোনালোকৰ ল'ৰা ছোৱালী কেইটা বজাত শুৱে ক'ব আৰু আমাৰ এয়া এইফালে সদায় এনেকৈ থাকে সদায় ৰাতি 10:30 11টাৰ আগত নুশুৱে এনেকৈ থাকে খেলি এইফালে মই চব পেম্পাছ ৰেডি কৰি থৈছোঁ পিন্ধাবৰ কাৰণে আৰু এইফালে সেইবোৰ কৰি আছে গানটো কেনেকৈ উঠি যে বাদাম বাদাম টিকলি বদমাছ ছোৱালী ইফালে মোৰ এটা খানা আছিল যিটো হোলীৰ খানা আছিল আমি খোৱা নাছিলোঁ আৰু কেইদিনমান পিছত খাইছোঁ চ' ৰাতি মই আৰু বেলেগ যোৱা নাই মই ভাত খাবৰ টাইমত গৈছোঁ আহিছোঁ চ' সেইখিনি ভিডিঅ' কৰি থৈ দিছিলোঁ আপোনালোককো দেখাম বুলি আৰু সেয়া হৈছে দৈ মিঠাই আমি এনেকৈ দৈ মিঠাই তাৰপিছত কণী মাংস এনেকৈ খাইছিলোঁ চ' ভিডিঅ'টোত অলপ ৰাখি দিছোঁ যাতে পিছত আমি এনেকৈ চাব পাৰোঁ নেক্সট টাইম মনত পৰিবৰ কাৰণে এনেকৈ ৰাখি থৈ দিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভালে পালে আৰু এতিয়া ভাতটো খাই লওঁ আৰু তাৰপাছত ঘৰত যাব লাগিব কাৰণ মাইনা এতিয়ালৈকে হোৱাই নাই দেখাইছোঁ আপোনালোকক চ' ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ মই ভাতটো খাই লওঁ তাৰপিছত লগ পাম চুপ বুলি কয় চুপ বুঢ়ী বুঢ়ী বুলি চবকে দম দিয়ে তাইক খুৱাই ল'বৰ কাৰণে যত্ন কৰোঁ যদি খুৱাই তেতিয়াহ'লেতো ভালেই আৰু যদি নোখোৱাই তেতিয়া এনেকৈ থাকিব লাগিব চ' আজি এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই